नमस्कार बंधु बान्धवीসকল आशा करूँ जे निश्चय ভাল আছে আৰু ময়ো ভাল আছোঁ। আজি আহি গ'ল আমাৰ ঘৰত ডাৱৰীয়া বতৰ আলহী ভুজিয়া খাবলৈ আহি গ'ল। আৰু পেৰা বনাই আছে কৈ দিয়ক ক খাবলৈ গৰম পানী দিছো একো হুচকা কৰা নাই ভুজিয়া কিডাল দিলে কিডাল হ'ব আইও ভুজিয়া কিডাল ওপৰতে খাবলৈ পায় নেকি আৰু বনাই আছোঁ ইয়াত পেৰা বনাম যেতিয়া এয়া ঢালিম আৰু লিকুইডটো মিক্স আছে আৰু তাৰপৰা লোকেল আধা কেজি আছে বৰ্তমান 1.5 লিটাৰ হৈ গ'ল চেনি আধা কেজি আনিছোঁ এইফালে উতল আহিলে আৰু আলহী বহিয়া আছে আমাৰ শুনুৱাকে ধুইছে দেখুৱাম দেই চাই থাকিব ৰাইজসকল এনেকৈ ধুইছে এনেকৈ এটা আনি কি এইখিনি থৈ লৈছ নে কি বাৰান্দাত হে আইও ধু দাউৰা গেলা দাউৰিয়া আমাৰ গোটেই চেনি দি দিছোঁ আধা কেজি নাই মই নোৱাৰোঁ মোৰ কামত যোগাযোগ নিদিলে মই তোৰ কামতো যোগাযোগ দিব নোৱাৰোঁ অঁ মোৰ কামত যোগাযোগ নিদিওঁ তোৰ কামতো মই যোগাযোগ দিব নোৱাৰোঁ মই গাখীৰ উতলাই আছোঁ চাউতকৈ উতলি যায় একেখনে বাৰু বেলেগ হাত নহয় বাৰু একেখনে হাত এনেও মই বাঁহ হতিয়াই বাৰু না বাঁহ হাতখন কাম নাই নি বাৰু কাম আছে নহয় মেইন কামটোকে কৰে দিয়ক ইমান ইনচাল নেমাৰিব আৰু ধৰি পেলাই যে কিবা কিবি কাটিবলগীয়া পাৰে যে অকল যে পকৰটোৱে নুধুৱে কাপোৰ ধুৱে চব কৰে এনেকৈ লৰাই থাকিব দেই এয়া দি দিছোঁ লাষ্টত 70 টকাটো লাষ্টত 7 আপুনি চব ভুল কৰি পেলাইছে চাব আকৌ ভুল নহ'লে হৈছে পিয়ল কৰোঁতে আমাৰ ঘৰত পিয়লক গোটেই আহিছে একদম মানুহবোৰ ঢেৰ মানুহ আৰু এইফালে কাম লাগি আছে আমাৰ ভতিজা বোলে বাটে মাতে মুতি যায় আইও পূৰা লাগি আছে আৰু এনেকৈ ধুনীয়াকৈ উতলি আছে ডাঠ হৈ আহি আছে ধুনীয়াকৈ উতলি আছে আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো আৰু আলহী বহুত হৈ আছে ঘৰ পিয়ল কৰিবলৈ আহিলে সিজাই ধুনীয়াকৈ পেৰা হৈ গ'ল মোৰ আৰু এইয়া পিয়ৰ গাখীৰ নাই কিন্তু পিয়ৰ গাখীৰ আধা লিটাৰ আৰু 1 লিটাৰ লিকুইড গাখীৰ এয়া মই এতিয়া ধুনীয়াকৈ ৰাউণ্ড বনাম আৰু হৈ গৈছে কিন্তু ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ধন্যবাদ মোৰ ভিডিঅ' চোৱাৰ বাবে